ছাগলী মাংসৰ জোল বনাবৰ কাৰণে 1 কেজি ছাগলী মাংস লৈছোঁ। আদা, নহৰু, পিঁয়াজ, আলু আৰু বিলাহী, দালচেনি, ইলাচি, লং আৰু তেজপাত 3 কিলা, কেঁচা জলকীয়া 3টা। আৰু এতিয়া মই বিলাহী আৰু পিঁয়াজখিনি ভালদৰে কাটি ল'ম। আৰু এতিয়া কুকাৰত বনাম, সেইকাৰণে কুকাৰত তেল দিছোঁ। তেলটো গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত দালচেনি, ইলাচি, লং যিকেইটা মছলা আছিলে, গোটা মছলা সেইখিনি দি দিছোঁ আৰু লগতে তেজপাত দিছিলোঁ মই ইয়াত দি দিছোঁ। গেছৰ ফ্লেমটো সৰু কৰি থ'ব, কম কৰি থ'ব, বেছিকৈ নথ'ব জ্বলি যাব মছলাটো। আৰু মই কেঁচা জলকীয়া 3টা ইয়াতে দি দিছোঁ। জলকীয়াকেইটা ফুটি লৈ উঠিলত এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজটো দিওঁতে গেছৰ ফ্লেমটো সদায় ল' কৰি থ'ব। হাই কৰি থ'লে পিঁয়াজটো দিয়াৰ লগে লগে আপোনাৰ গাত ফুটি উঠিব আৰু পিঁয়াজটো জ্বলি যাব, কেঁচা গোন্ধ নোযোৱাকৈ, আৰু মাংসটোৰ টেষ্টটো বেয়া হৈ যাব। আৰু এতিয়া মই গোটেইখিনি ভালদৰে লৰাই দিম পিঁয়াজখিনি। আৰু পিঁয়াজৰ অলপ ব্ৰাউন কালাৰ অহাৰ পাছত মই এতিয়া দি দিছোঁ নহৰু আদাৰ পেষ্ট। নহৰু আদাৰ পেষ্টটো মই দি দিছোঁ। খুন্দনাতে পিচি লৈছোঁ, মই মিক্সিত পিচি লোৱা নাই। খুন্দনাত পিচিলে ভাল লাগে, বৰ বেছি মিহি হৈ গ'লো ভাল নালাগে। আৰু এতিয়া মই পুনৰ লৰাই দিছোঁ। আৰু পিঁয়াজ আৰু নহৰুৰ কেঁচা গোন্ধ যোৱাৰ পাছত আৰু যেতিয়া পিঁয়াজ আৰু নহৰুটো সিজি যাব, তাৰপাছত মই ইয়াত বিলাহী এড কৰিম। টুকুৰা টুকুৰাই কাটি থৈছিলোঁ যে বিলাহীটো, সেইটো দি দিছোঁ। আৰু পুনৰ মই আকৌ লৰাই দিছোঁ। গেছৰ ফ্লেমটো কিন্তু মই মিডিয়াম কৰি থৈছোঁ। ল' অকণমান বঢ়াই দিছোঁ, মিডিয়াম কৰি থৈছোঁ, হাই কৰি নাই দিয়া। আৰু মই এতিয়া মছলা বনাই ল'ম। জিৰা পাউডাৰ 1 চামুচ দিছোঁ, ধনিয়া পাউডাৰ মই 1 চামুচ দিছোঁ, আৰু মিট মছলা 1 চামুচ জোখৰে মই ইয়াত দিছোঁ। মই খুন্দনাতে দি, আৰু এইটো মই মছলা বনাই থৈছোঁ। দালচেনি, ইলাচি, লং, পাঁচফোৰণ, জালুক সকলোবিলাক মই খুন্দি থৈছোঁ। খুন্দি কিনে এতিয়া মই গোটেইখিনি মিক্স কৰি থ'ম। মই শুকানে নাই দিয়া, পানীত মিক্স কৰিহে দিম। পানী অলপমান দি দিছোঁ। আৰু এতিয়া চামুচখন ঘুলি কিনে মছলাখিনি গোটেইখিনি মিক্স কৰি ল'ম। আৰু আমাৰ এইটো মছলাৰ পেষ্টটো ৰেডি হৈ গ'ল। বিশেষ একো বেছি মছলা ইউজ নাই কৰা। আৰু মই ইয়াত ৰেড চিলি ব্যৱহাৰ নাই কৰা। আপোনালোকে বিচাৰিলে ৰেড চিলি দিব পাৰে। মই ৰেড চিলিৰ বদলি বিলাহী দিছোঁ। বিলাহীৰ কালাৰ দিব আৰু বিলাহীৰ টেষ্টটো ভাল আহে। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকে যিমানটো নিমখ জোখৰ হয় সিমানটো দি দিব। আৰু 1 চামুচ হালধি দি দিছোঁ। আৰু পুনৰ এতিয়া মই লৰাই পেলাই মাংসখিনি ইয়াতে দি দিছোঁ। গেছৰ ফ্লেমটো মই ল' কৰি থৈছোঁ মাংসখিনি দিওঁতে, কিয়নো মাংসত অকণমান পানী থাকে যে, নহ'লে ফুটি যাব। তাকে মানে ল' কৰি থৈছোঁ। আৰু গোটেই মাংসখিনি এতিয়া মই দি দিছোঁ। আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম, যাতে পিঁয়াজ, বিলাহী, নহৰু, জলকীয়া, মছলাবিলাক সকলোবিলাক যাতে মাংসৰ লগত ভালদৰে মিক্স হৈ যায়। এয়া মোৰ মিক্স কৰা হৈ গ'ল। আৰু এতিয়া মই 5 মিনিটৰ বাবে ল' ফ্লেম কৰি মাংসটো সিজিব দিম। এইটো মাংসটো মোৰ প্ৰায় মছলাৰ পৰা তেলটো ওলাই গ'ল। এতিয়া মই ইয়াতে আলুটো এড কৰি দিছোঁ। আলু মই ডাঙৰ আলু 2টা লৈছোঁ। আপোনালোকে যদি আলু বেছি খাই ভাল নাপায় তেনেহ'লে আলুটো স্কিপো কৰিব পাৰে বা এটা আলু দিব পাৰে। মই কিন্তু আলু খাই ভাল পাওঁ, আমাৰ ঘৰতো ভাল পায়, সেইকাৰণে মই আলু 2টা দিছোঁ। আৰু আলু দিলে মাংসৰ জোলটো ডাঠ হৈ যায়, সেইকাৰণে আলুটো দিলে ভাল লাগে। বেছি আলু ভাল নালাগে বাৰু। এতিয়া পুনৰবাৰ আকৌ মই 2 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো মিডিয়াম কৰি আকৌ সিজাম। ইয়াৰ পাছত 2 মিনিটৰ পাছত মই এতিয়া দি থৈছিলোঁ যে মছলাখিনি, সেইখিনি দি দিছোঁ। আকৌ পুনৰবাৰ লৰাই দিছোঁ। বিশেষ একো নাই, একেবাৰে চিম্পল ৰেচিপি হয়।
আৰু এতিয়া মোৰ মছলাৰ পৰা পানীটো ওলাই গৈছে, সেইকাৰণে মই ইয়াত অকণমান লাগি ধৰিলে যে মাংসটো, সেইকাৰণে মই পানী এড কৰি দিছোঁ। যিমানটো জোখৰ আপোনালোকে পানী খাব বিচাৰে বা জোল খাব বিচাৰে সিমানটোতে দিব পানী, কিয়নো কুকাৰত পানীটো শুকাই নাযায় যে, সেইকাৰণে বেছি পানী নিদিব। আৰু এতিয়া মই 4টাৰ পৰা 5টা হুইচেল মাৰিব দিম। আৰু এয়া চাওক, মোৰ মাংসৰ পৰা বহুত ধুনীয়া গোন্ধ আহিছে। মাংসটো মোৰ অলৰেডি হৈয়ে গ'ল। অলপ সময় এতিয়া মই ইয়াত ঢাকন গেছটো উলিয়াই কিনে পুনৰবাৰ মই আকৌ গেছত বহাই দিলোঁ অকণমান উতলাবৰ কাৰণে। আৰু মই ইয়াত ধনিয়া পাত দি দিছোঁ। আপোনালোকে ধনিয়া পাতটো নেদেখালোঁ, ধনিয়া পাতটো আপোনালোকে দিলে হ'লেও মাংস এনেই দিয়ে নহয় জানো। লাষ্টত মোৰ মাংস ছাগলী